হাই দোস্ত, ৱেলকাম বেক টু মাই চেনেল কে কে লাভাৰ ধনু। তো আজি আমি দেখাম বানপানী, ঘৰৰ ওচৰে পাঁজৰে অলপ বানপানী দেখাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই দোস্ত, বানপানী চাওক। গোটেই বাৰিয়া চাৰিয়া পানী হৈ গ'ল, মানে চাওকচোন কিদৰে এইবিলাক পানী হৈ গৈছে। ৰাতিপুৱাৰ পৰা নেৰা নেপেৰা বৰষুণৰ ফলত পুৰা পানী হৈ গৈছে আৰু কি ক'ব। দি থকাৰ কাৰণে চাওক না, আমাৰ বাৰিয়া চাৰিয়া চবতে পানী হৈ গৈছে। ঘৰ সোমোৱাহি নাই বাৰু, এইখিনি বাকী আছে, তো বাৰীত মানে পুৰা পানী হৈ গৈছে, চব ভিজি আছে। তো গাইছ, এনেকুৱা বৰষুণৰ বতৰত আমি ছাতি তাতে লৈ আহি আছোঁ। ইয়াত ধুনু আছে মোৰ লগত, চাওক না ছাতি তাতে লৈ আহি আছোঁ। আগলৈ যাওঁচোন, এই মানুহ অলপ দেখিছোঁ, তো চাওঁগে কি কৰি আছেনো। মাছ চাছ ধৰি আছে বুলি শুনিছোঁ, সেইটো কাৰণে চাবলৈ আহিছোঁ। পানী মানে আজি ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে নন ষ্টপ। আগত মানুহে মাছ ধৰি আছে বোলে, বলক যাওঁ চাই আহোঁ দোস্ত। বৰষুণৰ বতৰত মইনা উঠে মটৰত, পিছল বাটত বোলে থাপাচ থাপাচ পৰে। আমি পৰা নাই বাৰু, অতি সুন্দৰ প্ৰদৰ্শন। মানুহে মাছ কেনেকৈ ধৰি আছে দেখাই আছোঁ, ৰ'ব কি ষ্টাইলত ধৰি আছে। মানে আগত পুখুৰীৰ পৰা পানী বাগৰি আহিছে মানে। তো এজন আহি গ'ল, এইজন নীলোৎপল। নীলোৎপল কেনেকুৱা ডাৱৰীয়া বতৰত এয়া ৰাস্তাত পানী চাওক নাই কেনেকুৱা, অতিপাত মানে অতিপাত। বতাহো মাৰিছে তাতে, বৰষুণো আহিছে তাতে, ৰ'দহে দিয়া নাই দেই। তো চাওক, এইবোৰ পুখুৰী পানী লাল বটন বগা হৈ আছে। বতাহ মাৰি মাছ ওলাইছে বোলে, ৰাস্তাত এটা মাছ পাইছে ধুনু, এইটো চাওক। তো এয়া চাওক না, পুখুৰী মানে পানীটো বাগৰি আহিব এতিয়া এই ৰাস্তালৈ। এয়া পুখুৰী পানী বাগৰি আহিব। নাও পিছে ৰহালি গাঁৱৰ ৰাস্তাত মাছ, চাই লওক। ৰাস্তাত মাছ ওলাইছে চাওক, দিনটো ধৰিছে নেকি? ক্লিক পেলাই কৰি আছে ন। ৰাস্তাত মাছ এনে কৈছে 38 আছে। এইটো পুখুৰীৰ পৰা বাগৰি আহিছে মাছটো। এই ছাইডটো দাঙি দে আকৌ। অঁ ৰাস্তাই ঘাটে সকলোতে পানী, অকল পানী পূৰা। ৰাতিপুৱাৰ পৰা নেৰা নেপেৰা, মানে ৰাতিপুৱাৰ পৰা বোলে বৰষুণ দিয়ে আছে, আজি দিনটো বৰষুণ এৰাই নাই। কি হ'ব জানো, এনেকৈ বৰষুণ দি থাকিলেতো আৰু পানী হোৱাৰ সম্ভাৱনা আছে। তো চব ৰাস্তা চাস্তা, পথাৰে চথাৰে, মানুহৰ বাৰিয়ে চাৰিয়ে চাওক না, চবফালে পানীয়ে পানী হৈ আছে। চোতালে পানী চাওক, আজি ৰাতিপুৱাৰ পৰা বৰষুণ দিয়াৰ কাৰণে কি দশা, দুৰ্দশা, গোটেইখন পানী মানে। নীলোৎপলেও ভিডিঅ' এটা বনাই লৈছে, ময়ো এটা ভিডিঅ' বনাই লৈছোঁ। টিপটপকৈ চাওক, ৰাতিপুৱা পৰা বৰষুণ দিয়াৰ কাৰণে পানী। তাতে থৈ নলবি লোৱা। এনেই ভিডিঅ' এটা বনাই দিছ পানী সোপা দেখি।
ঐ মাই গড ইহঁতে সঁচাকৈ আনিছে দেই ভিডিঅ' বনোৱাৰ কাৰণে ভিডিঅ' আনি ল'বি এবাৰ সঁচাকৈ কেলা ধৰি তোক তই বাঘ বুলি ক'লে সঁচাকৈ এটা বিশ্বাস কৰা নাই মিলান কথাকেইটা কৈ দে আকৌ নকওঁ মই কুটাই দি কেলা কিবা কবি আপোনালোকে দেখিছে মাছ কেনেকুৱা বিভিন্ন ৰকমৰ মাছ বিধে মাছৰ লগতে মানুহ আপোনালোকে দেখিব পাৰে আপুনি দুআষাৰ ক'ব নেকি দুআষাৰ কওক আধা তাক দে আকৌ দুআষাৰ ক'ব আধা দেখিছে মাছ হ'ব মাছক দেখা মাছ দেখা আপুনি তিনি আষাৰ দুআষাৰ এষাৰ ভাত খাই যোগাৰ আহিছে সেইটো চুলি সোপা নহয়